নাই তোৰ নিচিনা এটা জন্ম দিয়াৰ। আৰে এইটো তোমাৰ কি ভুল আছিলে? এইটো পাপাকে দুখ দিব লাগে। কথা ক'বলৈ আহিছে। উঠিলে লাট চাহাব, পিছে এতিয়া কি খাব অৰ্ডাৰটো দিয়ক। দিয়া আকৌ যি দিয়া কথা চাতাৰ দুপৰীয়া 1 বজালৈকে শুব, তাৰপিছত উত্তৰ দিবলৈ আহিছে চা। ঐ তই জীৱনত কিবা কৰিম বুলি ভাবিছনে নাই হা? নে গোটেই জীৱনটো এনেকেই কটাবি? লগৰবিলাকক দেখিছনে নাই? চবেই চাকৰি পালে, তোৰ কি হ'ব? আৰে মা পাম আকৌ চাকৰি, কেলে নাপাম? তোমাৰ কি মোৰ ওপৰত ভৰসা নাই নেকি? নাই একেবাৰে বিশ্বাস নাই। কেলে সৰুটা কৈছে তুমিয়ে কৈছিলা যে আমাৰ ল'ৰাটো নিশ্চয় কিবা এটা ডাঙৰ কৰিব। আমাৰ পুৰা বিশ্বাস আছে ইয়াৰ ওপৰত। আজি কি হলতে তোমাৰ? জীৱনৰ আটাইতকৈ ডাঙৰ ভুল আছিলে মোৰ। কি মোক বিশ্বাস কৰাটো? নাই তোৰ নিচিনা এটা জন্ম দিয়াৰ। আৰে এইটো তোমাৰ কি ভুল আছিলে? এইটো পাপাকে দুখ দিব লাগে। কথা ক'বলৈ আহিছ, চিনি পোৱা নাই মৰক। আৰে মা সব কথা চুপ কৰিলে নহয়তো। আজিৰ যুগত চাকৰি কতো নাপায়, আৰু চৰকাৰী সেইটো বহুত ডাঙৰ কথা। আজিৰ যুগত চব নিজে কৰিব লাগে। এই কথা চাতাৰ হাগি উঠি ফ্লাছ মাৰিবলৈ পাহৰাটো আজি নিজে কাম কৰি খাব। কি বস্তু কাৰ লগত কম্পেয়াৰ কৰি আছা তুমি? হেল্ল' মোৰ লিটিল বেবি শুই উঠিলে নে? অ নাই, তোমাৰ লিটিল বেবি শুয়ে আছে, শুয়ে থাকিব গোটেই জীৱনটো। তোৰ বেবিটো গোটেই জীৱনটো খোৱাবি। বেবি বনিবলৈ আহিছ নহয়, কিডাল কৰিছ বেবি বনি? বহুত কিবা কিবি মা শুনা, মই তোমাক এটা কথা কৈ আছো। ঠিক আছে তে মই কৰিম। তুমি যেতিয়া কৈছা ন মই কৰিমে কামটো, আৰু তোমাক মই কালি ভিতৰত চাকৰি আনি দেখাম, চাই থাকা। আই অ দেহি কেনেকে তোৰ পাতিলৈ মামাৰ গৈ খুজিবি নেকি? এটা কামকে কৰ, মোৰ লগত পাকঘৰত কামত সহায় কৰি দিবি, পিছত ঘৈণীৰ কামত আহিবি কিবা। মা আমি আজিৰ ছচাইটিত থাকো, ল'ৰা আৰু ছোৱালীৰ মাজত ডিফাৰেঞ্চিয়েট নকৰিবা না। মজা লাগিলে চাই।